वेलकम बैक टू माय चैनल मैं जानवी सकलोके मोर चैनल पुनः स्वागतम जनालो आपनलोकर माजत बहुत दिনৰ মূৰত মই আজি ভিডিঅ'ছ লৈ আহিছো আৰু বহুত ইন্টাৰেষ্টিং টপিক এটা লৈ আহিছো মই বৰ্তমান কটন কলেজৰ আগত আৰু আপোনালোকে জানি সাগে কটন কলেজৰ আগৰ ষ্ট্ৰীট ফুড কিমান ফেমাস তো আজি মই কটন কলেজৰ আগৰ ষ্ট্ৰীট ফুডবোৰ গুটেই ট্ৰাই কৰিম সো বেছি দেৰি নকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰো আহকচোন এতিয়া আহিছো সুইট কৰ্ন খাবলৈ ফাৰ্ষ্ট ট্ৰাই কৰিম সুইট কৰ্ন আৰু আমি এই দাদাৰ ওচৰত আগৰ পৰাই খাই থাকো বহুতেই বেছি ভাল লাগে আৰু কটনৰ আগৰ যদি সুইট কৰ্ন নোখোৱাকৈ যাওঁ তাত ভালেই নালাগে সো এতিয়া আমি সুইট কৰ্ন ট্ৰাই কৰিম আৰু আমি ট্ৰাই কৰিম বম্বে সুইট কৰ্ন সো আহকচোন Coba ini kopi saya. Soft. Yes. বহুতেই বেছি ভাল পাওঁ আৰু বহুত দিনৰ মই এনেকৈ ষ্ট্ৰীট ফুড খাইছোঁ আজি বহুতেই বেছি ভাল লাগিছে আৰু আপোনালোকেও আহিব পাৰে 30-40 পৰা ষ্টাৰ্ট হয় ৰুপিজ সো বহুতেই বেছি টেষ্টি আপোনালোকে প্লেইনো খাব পাৰে মছলাও খাব পাৰে আপোনালোকৰ ইচ্ছা তো মই এতিয়া খাই লওঁ সো এতিয়া বৰ্তমান আমি আছো এতিয়া গণপতি চাট কৰ্ণৰত ইয়াতে বিভিন্ন ধৰণৰ চাট পায় মই ঘুগনি চাট খাম 40 ৰুপিজ অনলি সো আহক আমি টেষ্ট কৰি চাওঁ ঘুগনি চাট আহি গ'ল এতিয়া টেষ্ট কৰিম আমি একদম পুৰা পেটত কৰকৰ কৰি আছে টেষ্ট কৰিবৰ কাৰণে বহুত বেছি ভাল এতিয়া মই টেষ্ট অফ গুৱাহাটীত আছোঁ ইয়াতে মই ট্ৰাই কৰিম চিকেন পাস্তা কেনেকুৱা আজি ফাৰ্ষ্ট টাইম খাম এনেকৈ পাস্তা চ' আহকচোন টেষ্ট কৰি চাওঁ ইয়াৰে পাস্তা
সঁচাকৈ ক'ব লাগিব বহুত বেছি টেষ্টি আপোনালোকে আহিব পাৰে ইয়ালৈ খাবলৈ পাস্তা বহুত বেছি টেষ্টি মানে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আজি তো বহুতেই বেছি টেষ্টি পাইছোঁ খাবলৈ এইটো বনাইছে 80 rupees পাস্তা খাই সঁচাকৈ বহুত বেছি ভাল লাগিলে এতিয়া মই আছোঁ নিউ ফুড প্লেচত এতিয়া চাওমিন খাম 60 rupees চিকেন চাও চ' আহকচোন আমি টেষ্ট কৰি চাওঁ ইয়াৰে চাওমিন চাওমিন আহি গ'ল এতিয়া টেষ্ট কৰি চাওঁ ইমান ধুনীয়া গৰম গৰম হৈ আছে খাবলৈকে মানে টান হৈছে ইমান বেছি গৰম টেষ্টি আছে গৰম হৈছে মই খাই লওঁ নেক্সট এতিয়া মই সুমিত্ৰা ম'ম'ত এতিয়া ম'ম' খাম ম'ম' টেষ্ট কৰিম খাই খাই পেটটো ফুলি গৈছে তথাপিও টেষ্ট কৰিহে এৰিম আজি গোটেই ষ্ট্ৰীট ফুড চ' এতিয়া ম'ম' নেক্সট চ' আহক মোক কি বোলে চিকেন ম'ম' এটা Yummy momo, only 30 rupees. So, ये टेस्ट करी साओ. बहुत गरम. बहुत गरम. तापते জ্বলা. আৰু ইমান মই ফাষ্ট ফুড খাই দেখিছে ইয়া. আমি লুটুৰি বুটুৰি. কিন্তু মজাও লাগিছে.
এনেকৈ ফাষ্ট ফুড বহুত দিনৰ মূৰত আচলতে খালোঁ লকডাউনত, মানে লকডাউন খোলাৰ পিছত আৰু মানে আচলতে গৰমত কি কৰিছে একো গমেই পোৱা নাই। তো মই ইয়াত খাই আছোঁ ম'ম', আৰু কটনৰ আগত ম'ম' নোখোৱাকৈ নগ'লে মানে ভালেই নালাগে মনটো, বহুত টেষ্টি হয়। আগত ক'ত আছিলে আপুনি? শিকা কিমান বছৰ? সৰুৰ পৰা। ইয়াতে ক'ত থাকে? এতিয়া জেগা নাই। এতিয়া খোৱা বোৱাৰ ব্যৱস্থা কিবা পায়নে? খোৱা বোৱাৰ ব্যৱস্থা কিবা পায়নে? দিয়ে, মানুহে দিয়ে। বহুত ভাল বুজাইছে আপুনি। দেখিলে কি ধুনীয়াকৈ তেখেতে বজাইছে মাৰি। আচলতে ইয়াতে এইটো এৰিয়াতে ঘূৰি ফুৰে বজায়। আগতে গোটনাটাত আছিলে। তেখেতক মই সুধিলোঁ যে কি খাবলৈ কি এনেকুৱা কি ব্যৱস্থা পায়। এনেকেই মানে মানুহে দিয়ে, আহি মেলি এনেকেই জীৱন কটাইছে। হয়তো দুখো লাগে আমাৰ, বেয়াও লাগে বহুত, কিন্তু উপায়ো নাই। এতিয়া যিমানখিনি পাৰোঁ আমি সেনেকেই সহায় কৰিবলৈ চেষ্টা কৰিব লাগে। এতিয়া ফাইনেলি ফুচকা খাবলৈ আহিলোঁ। মই বম্বে চাট হাউচত আছোঁ বৰ্তমান। আপোনালোকে দেখিছে ইমান ভিৰ মানুহৰ। ইয়াতে বহুত ধুনীয়া ফুচকা বনায়, ফ্লেভাৰ ফুচকা, মাষ্টাৰ ফ্লেভাৰ থাকে। এতিয়া টেষ্ট কৰিম ফুচকা, আৰু বহুতেই বেছি ভাল লাগে। আপোনালোকে ইয়ালৈ আহিব পাৰে। চ' আহকচোন আমি এতিয়া ফুচকা টেষ্ট কৰোঁ। So finally আজি ফাষ্ট ফুড গোটেই খালোঁ, ভাল লাগিলে। এতিয়া লাষ্ট ডাব খাইছোঁ আৰু নোৱাৰিছোঁ পেটত, আৰু এয়া ডাব আহিছে, এতিয়া খাম। সঁচাকৈ বহুতেই মিঠা, ভাল লাগিছে। আজি বহুতেই বেছি ফাষ্ট ফুড খালোঁ কটনৰ আগত। আৰু যদি এনেকুৱা ফাষ্ট ফুডৰ ভিডিঅ' আপোনালোকে মোৰ পৰা বিচাৰে তেন্তে আপোনালোকে গুৱাহাটী এৰিয়াবোৰ কমেণ্ট কৰিব। মই নিশ্চয় ফাষ্ট ফুডৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। লাষ্টলি ডাব খালোঁ, ডাব খাই অকণমান পেটটো ঠাণ্ডা কৰিলোঁ, আৰু ইমানেই আছিল আজিৰ ভিডিঅ'। আপোনালোকৰ যদি ভাল লাগিলে চাই দেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু তাৰ কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকৰ নটিফিকেশ্যন আহে। টিল দেন টেক কেয়াৰ, বাই বাই। আনটা ভিডিঅ' লগ পাম।